হাই গাইজ নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আজি ভিডিঅ'টো মোৰ ইন্ট্ৰডাক্টৰী ভিডিঅ' হিচাপে শ্বুট কৰিছোঁ আচলতে ভিডিঅ'টো মই বহুত আগতেই শ্বুট কৰিব লাগিছিলে কিন্তু মোৰ দেৰি হ'ল বাট তাৰ কাৰণে মোৰ কোনো ৰিগ্ৰেট নাই কাৰণ মোৰ ইউটিউব চেনেলটো মোৰ ফাৰ্ষ্ট ভিডিঅ'টো হৈছে জুবিন দাৰ কাৰণে ট্ৰিবিউট দিয়া তেওঁৰ কাৰণে মই বাৰ্থডে ট্ৰিবিউট এটা শ্বুট কৰিছিলোঁ ভিডিঅ' যিটোত মই বহুত বেছি মৰম পাইছোঁ তাত মানুহে ধুনীয়াকৈ কমেণ্ট কৰিছে লাইক কৰিছে অভাৰঅল মোৰ এটা ভাল এক্সপিৰিয়েঞ্চ চ' আজি যদি মই 10 বছৰ পাছত বা 15 বছৰ পাছত মই এই ইউটিউব চেনেলটোত মই চাওঁ মোৰ ফাৰ্ষ্ট ভিডিঅ'টো মোৰ কাৰণে এইটো সদায় স্পেচিয়েল হৈ থাকিব তো মই ভাবি আছিলোঁ তেওঁৰ বাৰ্থডে আগত যে কেনেকৈ কিবা এটা কৰিব পাৰি আৰু লাষ্টত ভাবি গৈ পালোঁ যে যদি মই গান এটা গাই পিনে থৈ দিওঁ কাৰণ আমাৰ ডিভাইচেছবিলাক কেতিয়াবা বেয়া হৈ যায় কেতিয়াবা কিছুমান ৰেকৰ্ডিং কৰি ৰাখোঁ মই গান গাওঁ মাজে মাজে ৰেকৰ্ডিং কৰি ৰাখিলেও কেতিয়াবা সেই বস্তুটো মোৰ ফোনৰ পৰা হেৰাইও যায় বা ফোনটো বেয়া হৈ গ'ল বা যিকোনো এটা ইছ্যু হ'ব পাৰে কিন্তু যদি মই ইউটিউবত আপলোড কৰি থওঁ মেবি 10 বছৰ 15 বছৰ পাছত মই আকৌ পাই যাম সেই ভিডিঅ'টো ৰাইট তেতিয়া মই আপলোড কৰিছিলোঁ কিন্তু মই ভবা নাছিলোঁ যে মই এনেকুৱা ৰেছপন্স পাম বুলি তাৰ পাছতে মই থিৰাং কৰিলোঁ যে ৰাইট লাইফটো যদি চেলিব্ৰেট কৰিব আছে মোমেণ্টছখিনি যদি কেপচাৰ কৰি ৰাখোঁ আৰু ধুনীয়াকৈ যদি থৈও দিব পাৰোঁ সাঁচি পেলাই তেতিয়াহ'লে আৰু লাইক উই আৰ চেলিব্ৰেটিং আৱাৰ লাইফ এতিয়া ভিডিঅ'টোৰ ইম্পৰ্টেণ্ট পাৰ্টটোলৈ আহোঁ বৰ বেছি দীঘলীয়া নকৰোঁ এই ভিডিঅ'টো বাট তাৰ আগতে জনাই দিব বিচাৰিছোঁ যে বৰ্তমান মই কোনো ধৰণৰ মাইক ইউজ কৰা নাই সেইকাৰণে আপোনালোকে কিছুমান এক্সটাৰ্নেল ভইচ শুনিব পাৰে তাৰ কাৰণে এক্সট্ৰিমলি চৰি মাইকটো মোৰ আছে যদিও কিছুমান প্ৰব্লেমৰ কাৰণেহে মই ইউজ কৰিব পৰা নাই এতিয়া হওকচোন জানো যে মই ইউটিউব কিয় প্লেন কৰিলোঁ মোৰ আগতীয়াকৈ প্লেন আছিলে নেকি মই ইউটিউবত কিয় আহিব বিচাৰিছিলোঁ বা কিয় আহিলোঁ মোৰ ফিউচাৰ প্লেন কি হয় ৰিগাৰ্ডিং ইউটিউব জানো ফাৰ্ষ্ট কথাটো হৈছে যে ইউটিউবত অহা মোৰ কোনো ধৰণৰ প্লেন নাছিলে এইটো অল অফ এ ছাডেন হয় আৰু মই কোনো ধৰণে প্ৰিপেয়াৰ নাছিলোঁ সঁচা কথা ক'ব গ'লে মই বহুত বেছি প্ৰাইভেট পাৰ্চন এইটো কোৱা নাই যে মই একো ছ'চিয়েল মিডিয়া ইউজ নকৰোঁ দেই মই ইনষ্টা ইউজ কৰোঁ ইউটিউব এনি টাইম স্ক্ৰল কৰি থাকোঁ এক্টিভ হয় মই ছ'চিয়েলি বাট এনেকুৱা নহয় যে মই মোৰ দৈনন্দিন মই কি কৰি আছোঁ কি খাই ভাল পাওঁ এইবিলাক কথা মই আপডেট দিওঁ ছেকেণ্ড পইণ্টটো হ'ল যে মোৰ পাপাই সদায় কয় যে আমি ক'ৰবাত ফুৰিব গ'লে ভিডিঅ'জ কেপচাৰ কৰা ফটোজ কেপচাৰ কৰা এইবিলাক সাঁচি থ'ব লাগে পিছত গৈ এইবিলাক চাব পাৰি কেতিয়াবা এনেকুৱা জেগাত যাওঁ যিটো আমাৰ কাৰণে বহুত ৱাও মুমেণ্ট এটা হৈ যায় কিন্তু আমি কেপচাৰ কৰিব থাকি যায় ভাবিলোঁ সেইটো এটা পইণ্ট হ'ব যে তেওঁ যিটো কৈ আছে ডেটছ ডেফিনেটলি ৰাইট কাৰণ হৈ যায় ন কিছুমান মুমেণ্টছ আমাৰ লাইফত ইমান ধুনীয়া থাকে কিন্তু আমি সেইটো কেপচাৰ কৰিব থাকি যায় কিন্তু এতিয়া যদি মই কেপচাৰ কৰি থৈ দিওঁ মই য'তেই নাথাকোঁ কিয় মোৰ ফেমিলিও চাই থাকিব পাৰিব মোৰ ফ্ৰেণ্ডছে চাই থাকিব পাৰিব ময়ো সেইটো চেলিব্ৰেট কৰিব পাৰিম আৰু থাৰ্ডলি ইউটিউব খোলাৰ ৰিজনটো হৈছে যে মই কথা পাতি বহুত বেছি ভাল পাওঁ বাট তাতকৈ ওপৰত আই এম আ ভেৰি গুড লিচনাৰ লাইফত এনেকুৱাও হৈছে যে আই ডোণ্ট ন' ৱাই বহুত মানুহৰ লগত মই কানেক্টেড হৈ যাওঁ আৰু তেওঁলোকে অল অফ এ ছাডেন তেওঁলোকৰ নিজৰ পাৰ্চনেল কথা মোক কয় আৰু তেওঁলোকে বিচাৰে এনেকুৱা নহয় যে মই চলিউশ্যন দিব পাৰিম বাট এটলিষ্ট শুনি দিলোঁ এজ এ গাইড দুই এটা কথা ক'লোঁ তো ময়ো ভাবোঁ আমি প্ৰত্যেকজনে ইজন লাইফত এজ এ লিচনাৰ এজ এ ছাপৰ্টাৰ বা এজনে গাইড কৰিব পৰা এজন মানুহ বহুত দৰকাৰ এতিয়া যিহেতু মই যদি মোৰ বিষয়ে ক'ব বিচাৰোঁ মষ্ট প্ৰবেবলি বা মেবি হ'ব পাৰে যে মোৰ লাইফত মানুহ আছে কিন্তু মোৰ চাৰ্কলটো এনেকুৱা বেছি সৰু হয় য'ত কেইজনমান মানুহ একজেক্টলি জানে যে মই কি ভাবি আছোঁ বা মই কি কৰি আছোঁ মই মোৰ কথাটো ক'লোঁ যে মোৰ 2-4জনমান মানুহ আছে যাক মই মনটো খুলি কথাটো ক'ব পাৰিছোঁ কিন্তু কাৰোবাৰ লাইফত মেবি তেনেকুৱা কোনো নাথাকিবওতো পাৰে এতিয়া এই চেনেলৰ থ্ৰুদি মই কি বিচাৰোঁ যে কেতিয়াবা মেবি মই মোৰ থটছবিলাক ক'ম মই কি ভাবি আছোঁ ক'ম কোনোবা নহয় কোনোবা এজনৰ লগত সেই থটটো এলাইন হৈ যাব আৰু সেই মানুহজনে যদি মোক কমেণ্টত কয় যে ময়ো এনেকৈ ভাবোঁ বা মোৰ লগতো এনেকুৱা হয় I think that's where we will connect আৰু এনেকুৱা নহয় যে আমাৰ প্ৰত্যেকৰে কমপ্লিটলি ডিফাৰেণ্ট পাৰ্চনেলিটি আমি চবেই সপোন দেখোঁ আমি চবেই কিবা এটা আশা কৰোঁ আমি চবেই কিবা বিচাৰোঁ কেতিয়াবা নহয় কেতিয়াবা হয় লাইফত আপছ এণ্ড ডাউন চবৰে থাকে
সেইকাৰণে এই প্লেটফৰ্মটো মই চুজ কৰিছোঁ, য'ত মই মোৰ থটছ, মই কিবা এটা বস্তু কেনেকৈ অবজাৰ্ভ কৰোঁ, মই কি ভাবোঁ, কি বিচাৰোঁ, বা আপোনালোকেও কি ভাবে, সেইখিনি কথা আমি যেতিয়া ডিছকাছ কৰিম, আমি কানেক্ট হ'ম এটা জেগাত, আৰু আমি গম পাম যে আমাৰ ডিফাৰেঞ্চেছ, আমাৰ চিমিলাৰিটিজ, ৰাইট? কাৰণ আল্টিমেটলি আমি চব একেই হয়, আৰু দুখ চবৰে লাগে, সৰু সৰু কথাত আমি চবেই সুখ পাওঁ, এইবিলাক সঁচাকেই হয়। মই যে এতিয়া আপোনালোকক অলপ আগত ক'লোঁ মোৰ এক্সপিৰিয়েঞ্চৰ কথা, মই স্কুলতো কৰিছিলোঁ, মই ইণ্টাৰ্ণশ্বিপ কৰিছোঁ, ফৰ্মেলিও কৰিছোঁ, প্লাছ মই NGOত কৰিছোঁ, ৱৰ্কশ্বপছ এটেণ্ড কৰিছোঁ, আৰু তাতে মই এজ এ হ'ল এটা কনক্লুড কৰিব পাৰোঁ যে ষ্টুডেণ্টছৰ মাইণ্ডত কি চলি থাকে সেই কথাখিনি ৰিড কৰিব পৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু আই থিংক আই এম ভেৰি মাছ প্ৰিভিলেজ যে ষ্টুডেণ্টছে মোৰ লগত বহুত কথা শ্বেয়াৰ কৰে, তেওঁলোকৰ মাইণ্ডছত কেনেকুৱা ডাউট, কি ভয়, সেইখিনি কথা মই গম পালোঁ। পেৰেণ্টছৰ লগত কথা পাতি মই গম পাইছোঁ তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি কি ভয়। মই ইয়াতে কাৰো এগেইনষ্টত বা ফৰত মাত মাতিব যোৱা নাই, বাট মই এজ এ তেওঁলোকৰ মেণ্টেল যিটো কনচেপ্ট হওক, তেওঁলোকৰ থিংকিং কেপাচিটি বা লেভেল, নট কেপাচিটি একজেক্টলি, কাৰণ চবৰে কেপাচিটিত মোৰ কুৱেশ্যন কৰাৰ কোনো অধিকাৰেই নাই বাৰু, বাট তেওঁলোকৰ থিংকিং যিটো ৱে, ল'ৰা ছোৱালী ভয় কিহত কৰি আছে, কিয় নাই পৰা, বা ষ্টুডেণ্টছৰ যি ডে টু ডে এক্টিভিটিছত কি ইম্পেক্ট পৰিছে তেওঁলোকৰ হোল চাইকেলটো চাবলৈ গ'লে, ফেমিলিজ বা পেৰেণ্টছৰ, গাৰ্ডিয়েনছৰ লগতে তেওঁলোকৰ যি ফেমিলি, স্পেচিয়েলি গাৰ্ডিয়েনছ আৰু ষ্টুডেণ্টছৰ মাজত যিটো গেপ, সেই গেপটোৰ কাৰণে কি হ'ব বিচাৰিছে, এই গোটেইখিনি কথা কেতিয়াবা মই শ্বৰ্টছৰ থ্ৰুদি বা লং ভিডিঅ'ৰ থ্ৰু মই ডিছকাছ কৰিম। আৰু ইনষ্টাগ্ৰামত আপোনালোকে মোৰ লগত কানেক্ট হ'ব পাৰিব, এনেকুৱা নহয় যে সকলো কথা কমেণ্টতে ক'ব। কমেণ্টত অবভিয়াছলি কিছুমান পাৰ্চনেল কথা শ্বেয়াৰ কৰাটো বহুত বেছি দিগদাৰী হৈ যায়, এণ্ড আই কমপ্লিটলি আণ্ডাৰষ্টেণ্ড ডেট। যিকোনো টপিকৰ ওপৰত কিবা কথা পাতিব থাকিলে, কিবা শ্বেয়াৰ কৰিব থাকিলে, পাৰ্চনেল এক্সপিৰিয়েঞ্চ বা কিবা এটাত গাইড যদি বিচাৰিছে, তেতিয়াহ'লে মই ইনষ্টাগ্ৰামত মোক DM কৰিব পাৰে। আৰু মই প্ৰমিছ কৰিছোঁ যে প্ৰত্যেকৰে যিয়ে প্ৰব্লেম থাকে বা কিবা ডাউট, কিবা সুধিব লগা আছে, জেনেৰেল মেছেজেছ, মই চবতে ৰেচপণ্ড কৰিম। মই ইনষ্টা আইডিটো মোৰ ভিডিঅ'ৰ তলতে মই এড কৰি দিম। মই কোনো চাইকলজিষ্টৰ একো ডিউটি ইয়াতে পাৰফৰ্ম কৰিব অহা নাই, আৰু ক'বলৈ গ'লে আই এম এন আনচাৰ্টিফাইড চাইকলজিষ্ট, ইয়াতে কোনো মোৰ ডিগ্ৰীও নাই এনেকুৱা, বাট যিমানখিনি পঢ়ি গম পালোঁ কেনেকৈ কানেক্ট হ'ব লাগে, কাৰণ নপঢ়াৰ আগতেও মই বহুত বেছি চেঞ্চিটিভ হয়, মই বহুত বেছি অভাৰ থিংকাৰ হয়, প্লাছ কোনোবাই যেতিয়া কিবা কথা এটা কৈ আছে, আই ডোণ্ট ন' ৱাই, মই সেই মানুহজনৰ জেগাত ৰৈ আই কেন ফিল ডেট, আৰু মই ইমানেই বেছি চেঞ্চিটিভ হয়, পেইনটো মই ফিলো কৰিব পাৰোঁ, এজ ইফ মানে মই যেন এক্সপিৰিয়েঞ্চে কৰি ল'লোঁ। তো মই ভাবিলোঁ অকল ক্লাছৰুম এটা বা মোৰ টিউশ্যনছৰ ল'ৰা ছোৱালীকেইটাৰ লগত বা NGOত গৈ এটা স্পেচৰ ভিতৰত কথাখিনি আবদ্ধ হৈ থকাতকৈ যদি মই এনেকৈ কথা পাতিব পাৰোঁ ভাৰ্চুৱেলি, ইয়াতোতো বহুত মানুহ আছে, আৰু যেতিয়া আপোনালোকে স্ক্ৰল কৰিব বা পাব, মে বি ভিডিঅ'জ কেতিয়াবা আপোনালোকৰ ওচৰত ৰিচ হওঁতে দেৰিও হৈ যাব পাৰে, বাট আল্টিমেটলি আপোনালোকে যেতিয়াই পাব, ইউ কেন কানেক্ট উইথ মি। চ' বেচিকেলি সেইখিনিৰ ওপৰতে থাকিব, আৰু লগতে মই ক'ত ফুৰিছোঁ সেইবিলাক ফৰ এণ্টাৰটেইনিং পাৰ্পাছ, কাৰণ এনি টাইমটো ধৰক মই বোলে আপোনালোকক কিবা জ্ঞানেই দি আছোঁ, ভাল নালাগে নহয়। ক'ত ফুৰিছোঁ, কি এক্সপিৰিয়েঞ্চ কৰিছোঁ, এণ্ড স্পেচিয়েলি ইউটিউবটো মই খোলাৰ মেইন পাৰ্পাছ হৈছে মাই ফেমিলি টাইম, মই ফেমিলিৰ প্ৰত্যেকটো মুভমেণ্ট মই সাঁচি ৰাখিব বিচাৰিছোঁ। আৰু লগতে মোৰ প্ৰফেশ্যনেল কাম থাকিব, যে মই ক'লোৱেই আপোনালোকৰ লগত কেনেকৈ মই কানেক্ট হৈ থাকিম, প্লাছ যিহেতু এইটো মই জনালোঁ যে আই এম এ টিচাৰ, আই এম এন এডুকেটৰ, চ' ভাবি আছোঁ আৰু কিছুমান প্লেনছ ৰিলেটেড টু ভাৰ্চুৱেল ক্লাছেছ, অনলাইন ক্লাছেছ, সেইখিনি কেতিয়াবা ডিছকাছ কৰিম আমি। আৰু ইউ অল আৰ ৱেলকাম ৰিগাৰ্ডিং দিছ, যে আপোনালোকে মোক ক'ব পাৰে, আপোনালোকে মোক আপোনালোকৰ যি ভিউজ, পাৰ্চপেক্টিভছ থাকিব, যে এইটো কৰা বা এনেকুৱা ভিডিঅ'জ দিয়া, এইটোৰ ওপৰত দিব পাৰা, আপোনালোকে যদি মোক কয় নহয়, আই উইল বি ৰিয়েলি গ্ৰেটফুল। আপোনালোকে এজ এ ভিউৱাৰ্ছ মোক ক'ব পাৰে, বিকজ আল্টিমেটলি আমি সকলো এটা ফেমিলি, এটা নিউ ফেমিলি, এটা এক্সটেণ্ডেড ফেমিলি আমি হ'ব গৈ আছোঁ। আপোনালোকৰ পৰামৰ্শ ল'মেই, এটা ফৰ এণ্টাৰটেইনমেণ্ট পাৰ্পাজত যদি সোমাব বিচাৰে, মইতো ক'ব বিচাৰিম, যিহেতু ফাৰ্ষ্ট মোৰ লং ব্লগটো পালেই যে মই গান গাইছিলোঁ, হয় মই গান গাই বহুত বেছি ভাল পাওঁ, আৰু গানৰ ভিডিঅ'জো আহিব। গান সকলোৰে লাইফত এটা ইণ্টিগ্ৰেল পাৰ্ট হয়,
আৰু গান শুনিতো সকলোৱে ভাল পায়, গান সকলোৱে গায়ো। ময়ো যিহেতু গান শিকিছিলোঁ, ভাবিছোঁ গান গাই ইয়াতে ৰাখি থ'ম। আপোনালোকে চাব মোক, আপোনালোকে মোক মৰম দিব। ইয়াৰ লগতে লং ব্লগছ থাকিব, কেতিয়াবা গানৰ, কেতিয়াবা ফুৰাৰ, সেইখিনিতো ক'লোৱে। আৰু শ্বৰ্টছতো মোৰ গান থাকিব। লগতে ইনষ্টাগ্ৰামতো মই এক্টিভ থাকোঁ, আৰু এতিয়া বিশেষকৈ বেছি এক্টিভ হ'ব লাগিব, যিহেতু মই এইটো প্লেটফৰ্ম চুজ কৰিছোঁ। সেইকাৰণে আপোনালোকৰ লগত কানেক্ট হৈ থকাটো মোৰ এতিয়া ফাৰ্ষ্ট প্ৰায়ৰিটি। সেইকাৰণে মই আশা কৰিছোঁ আপোনালোকে মোৰ ইউটিউব চেনেলটো লগতে মোৰ ইনষ্টাগ্ৰাম আইডিত জড়িত হৈ থাকে যেন। আমি সকলো কানেক্ট হৈ থাকিম, আমি লিটল মমেণ্টছবিলাক শ্বেয়াৰ কৰিম, আমি ডিছকাছ কৰিম, অ'ভাৰঅল আমি আমাৰ লাইফটো চেলিব্ৰেট কৰিম। তো আজিলৈ ভিডিঅ'টো ইমানেই, ইয়াতছে বেছি আৰু দীঘল নকৰোঁ। এইটো ইন্ট্ৰডাকশ্যন নহ'লে বহুত বেছি দীঘল হৈ যাব। আপকামিং যিবিলাক ভিডিঅ'জ থাকিব, যিখিনি টপিকছ অলৰেডি মই কভাৰ কৰিলোঁ, তাৰ লগতে থাকিব। আৰু মই এদিন ভালছে মোৰ এডুকেশ্যনৰ ৰিলেটেড হওক, মই কি কৰিছিলোঁ, ক'ত আছিলোঁ, এইখিনি ভিতৰত মই এটা ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আনিম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল পালে দেন লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। নেক্সট বহুত এক্সাইটিং ভিডিঅ'জ লৈ আহি আছোঁ। টিল দেন টেক কেয়াৰ, বাই।